হাই গাইছ, আপোনালোকে মোৰ ইউটিউব চেনেল আকাশ চকী ব্লগ। প্ৰথমতে আপোনাৰ সকলোকে মোৰ ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি মাঘৰ 2 তাৰিখ হয়, তাকে আজি ভিডিঅ'টো ঘৰতে ষ্টাৰ্টিং কৰি দিছোঁ, মানে ব্লগটো আজি। এতিয়া বৰ্তমান ঘৰতে আছোঁ। এতিয়া ভিডিঅ'টো আজি হ'বলৈ গৈ আছে খোৱাৰ ওপৰত। আৰু যিহেতু মোবাইলো নতুন আৰু ভিডিঅ'ও নতুন, নতুন নতুন ভিডিঅ' এইটো। আগৰকেইটাতো ভিডিঅ'টো পুৰণা মোবাইলত কৰিছিলোঁ, কিন্তু এতিয়া আপোনালোকে এই নতুন মোবাইলৰ ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব, যাতে ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰিব। আমাৰ খাবলৈ ষ্টাৰ্ট হৈ গ'লে। এতিয়া আছে গাহৰি পেটু, মানে যোৱাকালি গাহৰি কাটিছিলে ইয়াতে আমাৰ গাঁৱতে কাটিছিলে গাহৰি পেটু, তাৰপিছত এতিয়া নেমু, তাৰপিছত এইফালে লাই পাত, তাৰপিছত এইফালে কেঁচা চাটনি, তাৰপিছত এইফালে লাই পাতৰ জোল আছে, লাই পাত বইল কৰিছে, তাৰপৰা জোল, তাৰপৰা এতিয়া বৰ্তমান খাবলৈ ষ্টাৰ্ট দিছোঁ।
আহিবা দাদাই। গাহৰি পেটটো বহুত দিনৰ মূৰত খালোঁ, মানে ভাল লাগি গ'ল আজি। লাই শাকটো মাজতে বহুত দিন নাই খোৱালে। যিমানে যি হওক আমাৰ ঘৰৰ মানে লাই শাকটো লাই শাকটো মানে নহ'লে মানে নচলে আমাৰ তাত, মানে সেইটো মই লাই শাকটো খাই ভাল পাওঁ। এতিয়া আজিৰ ভিডিঅ' ইমানে। আজি ভিডিঅ' ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ চাই থাকিলে ফ'ল' কৰি দিব। তেতিয়াহ'লে বাই বাই।